আজি বৃহস্পতিবাৰ ৰাতিপুৱা কলেজ চাৰিআলিলৈ বুলি বনৰীয়াৰ দৰে পিটপিটাই ওলাই আহিলো সেই যে হাতী পেটৰ ল'ৰাটো দেখিছে সি ক'লে আজি মই খুৱাম তাতকৈ আৰু আমাক কি লাগে মতে আমি লেনি পিজিয়ে পালোহি এইটো পিজিত কিন্তু গাৰ্লফ্ৰেণ্ড জনী পতাবলৈ মোৰ মন আছিল এইফালে আকৌ আজি ৰে উইলিয়ামৰ হায়াৰ ছেকেণ্ডাৰী বিদ্যা আৰম্ভ হৈছে ইহঁতৰ আকৌ প্লেন কুঁহিয়াৰক খোৱাৰ পুৱাৰ আশা এটা আছে খোজকাঢ়ি আহি থাকোঁতে গাৰ্লছ কলেজে পালোহি হৌ কেইজনী চাওকচোন বৃন্দাবনত গোপী বহাৰ দৰে মন মাৰি বহি আছে ইয়াত কিন্তু কৃষ্ণৰহে অভাৱ পিছে এনএল কলেজৰ ল'ৰা হৈ গাৰ্লছ কলেজৰ সন্মুখেদি পাৰ হৈ অহাটো বেলেগ এটা মজা বাকী যি নহওক ছোৱালীজনীয়ে কিন্তু মোলৈ চাই ধুনীয়াকৈ হাঁহি আছে তাইক টাটা বাবে কৈ আহি কুঁহিয়াৰ ৰসৰ মানুহজনৰ ওচৰলৈ পালোহি হৌটো চাওকচোন মন মাৰি বেচেৰা ৰ'দত খোজকাঢ়ি আহিছে পিছে দাদাজনক সুধিলো এইটো কেনেকৈ চলাই দাদাই শিকাই দিয়াৰ পাছত আমিও ভাবিলো শিকিয়ে লওঁ কিজানি BA পাছ কৰাৰ পাছত কামত আহিব পাৰে ইয়াৰ নামটো হৈছে প্ৰজ্ঞান সকলোৱে তাক টেপেৰা বুলি মাতে পিছে কুঁহিয়াৰ পৰা ৰস উলিওৱা ছবিখন যথেষ্ট ভাল লাগিল আমি আহিছো বুলি গম পাই হৌটো চাওকচোন চুচা মাৰি আহিল কৈ হিয়াল বুলি আৰম্ভ কৰি তাৰ লেকচাৰ সি আৰম্ভ কৰিলে এইফালে আমাৰ বস্তু ৰেডি হ'ল এইকেইটা আকৌ খোৱা আৰম্ভ কৰিলে এটা আকৌ কৈছে আৰু এগিলাচ খাওঁ চাওকচোন কেনেকৈ পাতি আছে বাৰু বন্ধুসকল আজি ইমানতে সামৰিছো বাই